হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আছাম কুক চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটি মাছৰ টেষ্টি ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ইয়াৰ বাবে মই কেইটুকুৰামান আলু কাটি লৈছোঁ, বিলাহী লৈছোঁ দেখিছে, শুকান জলকীয়া এটা লৈছোঁ, আদা নহৰুৰ পেষ্ট, পিঁয়াজ দুটা, কেঁচা জলকীয়া দুটা, আৰু মই বাহু মাছ 1 কেজি লৈছোঁ। কেইটামান গ্ৰীণ মটৰ লৈছোঁ। ইয়াত মই এতিয়া সোৱাদ অনুসৰি নিমখ সানি লৈছোঁ, হালধি দিছোঁ। এইখিনি মই ভালদৰে সানি ল'ম। মই মিঠাতেলতে মাছখিনি ফ্ৰাই কৰি ল'ম। মাছ কেইপিচ তেলত দিয়ে লগালগ লুটিয়াই দিব, তেতিয়া মাছ কেইপিচ ভাগি নাযায়। এইদৰে মই মাছ কেইপিচ ভাজি ল'ম অলপ ৰঙচুৱা হোৱালৈকে। যিহেতু মই জোলত দিম, সেইবাবে মই বহুত বেছি ৰঙচুৱা কৰা নাই। আৰু যিসকলে মাছ ভাজিলে ভাগি যায় মাছখিনি, সেইসকলে এইদৰে ভাজিবচোন, মাছখিনি একেবাৰে ভাগি নাযায়। গৰম তেলত অকণমান মেথি দিছোঁ। মেথিখিনি ফুটাৰ লগালগ মই কটা পিঁয়াজ কেইটুকুৰা দিছোঁ। পিঁয়াজ কেইটুকুৰা অলপ ভাজি ল'ম। ৰঙচুৱা হোৱাৰ লগে লগে মই আদা নহৰু পেষ্টকণ দিছোঁ। এইকণো মই ভাজি ল'ম। দুটা কেঁচা জলকীয়া দিছোঁ আৰু এটা শুকান জলকীয়া দিছোঁ। হালধি দিছোঁ 1 চামুচ। ইয়াৰ লগালগ মই আলু কেইটুকুৰা দি দিছোঁ। আলু কেইটুকুৰা অলপ ভাজি ল'ম। আলু কেইটুকুৰা অলপ ভাজি ল'লোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। পুনৰ লৰাই দিম। 3 মিনিটৰ পিছত আলুখিনি অলপ সিজিলে এতিয়া মই কাটি থোৱা বিলাহীখিনি দি দিছোঁ। ইয়াত অলপ লৰাই ল'ম। ইয়াৰ পাছত মই গুচাই থোৱা গ্ৰীণ মটৰখিনিও ইয়াতে দি দিম। পুনৰ লৰাই দিছোঁ। অলপ লৰাই দিয়াৰ পিছতে মই ইয়াত পানী এড কৰিম। মই কাপটোৰে জুখি দিছোঁ। মই এইদৰে 3 কাপ পানী ব্যৱহাৰ কৰিছোঁ। মই গৰম পানী ব্যৱহাৰ কৰিছোঁ ইয়াত। উতলি আহিলত মই মাছ কেইটুকুৰা ইয়াত দি দিছোঁ। জুইত বনোৱা আঞ্জাকণ খুবেই সোৱাদ হয়। পানীখিনি অলপ শুকালত মই ইয়াত ধনিয়া দিছোঁ। মোৰ মাছৰ জোল ৰেডি হৈ গ'ল। যিসকলে মাছৰ জোল খাই বেয়া পায়, সেইসকলে আলু মটৰ দি মাছৰ জোল খাই চাবচোন, খুবেই সোৱাদ হয় আৰু এটা বেলেগ সুকীয়া সোৱাদ পোৱা যায়।